নমস্কাৰ হিমা ছবি চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ মই হিমাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এবিধ সুস্বাদু ব্যঞ্জনৰ ৰেচিপি। সকলোৱে পৰিচিত বা সকলোৱে খাই ভাল পোৱা এবিধ ৰেচিপি। সেয়া হৈছে চিকেন ড্ৰাই ফ্ৰাই ৰেচিপিটো নিশ্চয় আপোনালোকে ভাল পাব। ঠাণ্ডাৰ বতৰত খাবলৈ খুবেই সোৱাদ হয় এই ৰেচিপিটো। গতিকে আহকচোন ৰেচিপিটো চাওঁ। তাৰ বাবে এখন কেৰাহীত মই মিঠাতেল 3 হেতামানৰ ওচৰা-ওচৰি গৰম কৰি লৈছোঁ আৰু তাতে মই দিছোঁ আধা চামুচ চেনিখিনি অকণমান ৰঙচুৱা যেন হোৱাত তাতে হালধি দিলোঁ আৰু এতিয়া মই 400 গ্ৰামমান ব্ৰইলাৰ মাংস তাতে দি দিছোঁ। মাংসখিনিত মই এতিয়ালৈকে কোনো ধৰণৰ মছলা দিয়া নাই আৰু এইখিনি মই ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া এই মাংসতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ আগতীয়াকৈ দিলে মাংসৰ পৰা পানীটো ওলাই আহে আৰু খাবলৈ সোৱাদ হয়, নিমখটো সোমাই যায়। এতিয়া মই ঢাকন দি অকণমান সময়ৰ কাৰণে মিডিয়াম জুইত সিজিবলৈ দিছোঁ আৰু চেনি দিয়াৰ বাবে ইয়াৰ মাংসত দেখিছে ধুনীয়া এটা ৰং আহিছে। এতিয়া মাংসখিনি লৰাই দিছোঁ যাতে আনফালেও ৰঙচুৱা ৰংটো হয় আৰু এতিয়া মই মাংসখিনিৰ ওপৰতে দিছোঁ মিট মছলা, বেছি দিয়া নাই, মই নামমাত্ৰ মিট মছলা ব্যৱহাৰ কৰিছোঁ আৰু জিৰা দিছোঁ আধা চামুচতকৈ অকণমান কম আৰু ধনিয়া গুড়ি দিছোঁ আধা চামুচমান হ'ব, মই আন্দাজ কৰিয়ে দিছোঁ আৰু আটাইখিনি মছলা এতিয়া মই ভালদৰে লৰাই লৈছোঁ আৰু তাতে মই দিছোঁ আদা নহৰু খুন্দি লোৱা 1.5 চামুচ। মই আদা নহৰুৰ লগতে 8টামান জালুকো খুন্দি দিছোঁ, তেতিয়া জালুকে সোৱাদটো আৰু বঢ়ায় মাংসৰ। আৰু ইয়াতে এতিয়া মই মিডিয়াম চাইজৰ এটা আলু টুকুৰা কৰি কাটি দি দিছোঁ। আলু আপোনালোকে ইচ্ছা কৰিলে নিদিলেও হ'ব, কিন্তু মোৰ ল'ৰাই ভাল পায় বাবে মই আলু দি দিছোঁ আৰু পুনৰবাৰ ভালদৰে লৰাই দিছোঁ আৰু অকণমান সময়ৰ বাবে একেবাৰে কম জুইত সিজাইছোঁ, তেতিয়াহে ভালদৰে মাংসবোৰ সিজি উঠিব আৰু পুনৰবাৰ ঢাকন আঁতৰাই এয়া মাংস প্ৰায় ৰঙচুৱা হৈ সিজিব আৰম্ভ কৰিছে। অকণ মই পানী ছটিয়াই দিছোঁ, তেতিয়া ভালদৰে সিজি যাব। আলুবোৰ যিহেতু দিছোঁ, আলু সিজোতে অকণমান সময় লাগে আৰু এনেদৰে মই অকণমান সময় মূৰে ঢাকন দি সিজাই আছোঁ আৰু অকণমান পানী মাজে মাজে ছটিয়াই সিজাই আছোঁ। এয়া মই এটা ডাঙৰ চাইজৰ বিলাহী ডাঙৰকৈ টুকুৰা কৰি দিছোঁ আৰু বিলাহী যাতে ৰসটো সোমাই যায়, বিলাহী নিদিলেও হ'ব, কিন্তু দিলে টেঙা ভাপ এটা অকণমান সোমাই ভাল লাগে খাবলৈ। আৰু এটা ডাঙৰ চাইজৰ কেপচিকাম মই টুকুৰা কৰি দি দিছোঁ, যিহেতু এইখন মাংসৰ ব্যঞ্জনত কেপচিকাম দিলে খুব ভাল লাগে। কেপচিকামখিনি একেবাৰে গলিবলৈ নিদিওঁ, অকণমান সময় সিজাম, যিহেতু মাংস আৰু আলু প্ৰায় সিজি গৈছে। শেষৰ সময়ত দিছোঁ মই আৰু অকণমান সময় পুনৰ ঢাকন দি 2 মিনিটমানৰ বাবে দিলোঁ আৰু যিহেতু মই আলু আৰু কেপচিকাম পাছত এড কৰিছোঁ, সেয়েহে মই আকৌ অকণমান নিমখ ছটিয়াই দিছোঁ আৰু এয়া মোৰ মাংসৰ ব্যঞ্জনখন প্ৰায় হৈ গৈছে। জলকীয়া খোৱাসকলে কেঁচা জলকীয়া কেইটামান ইয়াতে কাটি দিব পাৰে, মই নাই দিয়া যিহেতু মোৰ ল'ৰাই খাব। এই ৰেচিপিটো আপোনালোকেও ঘৰত ট্ৰাই কৰি কমেণ্ট কৰি কেনেকুৱা পালে জনাব। আৰু এয়া মাংস সিজি গৈছে আৰু তাতে মই এটা ডাঙৰ চাইজৰ পিঁয়াজ টুকুৰা কাটি লৈছোঁ আৰু সেয়া শেষত দি দিছোঁ। পিঁয়াজখিনি একেবাৰে কোমল হ'বলৈ নিদিওঁ, মাত্ৰ লৰাই আধা মিনিটমান ৰাখিয়ে নমাই থ'ম আৰু কুটি লোৱা ধনিয়া শেষত দি দিছোঁ। ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যন মই দিয়াৰ লগে লগে পাই যাব। আৰু এয়া চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি খাবৰ বাবে ৰেডি হৈ গ'ল। গৰমে ভাতৰ লগত খাবলৈ খুবেই সোৱাদ হয়, আপোনালোকেও এবাৰ ট্ৰাই কৰি ঘৰত খাই চাবচোন, খুবেই ভাল লাগিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।